আপুনি সোনকালে কথা পাহৰিছে নেকি? দুৰ্বল হৈছে নেকি আপোনাৰ স্মৃতি শক্তি? স্মৃতি শক্তি তীক্ষ্ণ কৰিবলৈ খাওক এইকেইবিধ খাদ্য। সকলো লোকে নিজৰ স্মৃতি শক্তি উন্নত আৰু তীক্ষ্ণ হোৱাটো বিচাৰে, কিন্তু সুষম খাদ্য অথবা ভিটামিনৰ অভাৱত মগজুৰ শক্তি কমি আহিব পাৰে। লগতে কেতিয়াবা দুৰ্বল আহাৰৰ বাবেও স্মৃতি শক্তি দুৰ্বল হ'বলৈ আৰম্ভ কৰে। স্বাস্থ্য বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে আমাৰ শৰীৰৰ মগজুক যথেষ্ট শক্তিৰ প্ৰয়োজন হয়, কিয়নো মগজুৱে যথেষ্ট পৰিমাণে শৰীৰৰ কেলৰি ব্যৱহাৰ কৰে। সেয়েহে মগজু সদায় শক্তিশালী আৰু সুস্থিৰ কৰি ৰাখিবলৈ খোৱা খাদ্য সঠিক কৰিব লাগে। ইয়াৰ বাবে যথেষ্ট পৰিমাণে ফল আৰু পাচলি খোৱাৰ লগতে ওমেগা-3 ফেটি এচিডৰ দৰে উপাদানেৰে সমৃদ্ধ খাদ্য খোৱাৰ বাবে গুৰুত্ব দিব লাগে। বিশেষকৈ সেউজীয়া শাক পাচলি খাই মগজু সুস্থিৰ আৰু তীক্ষ্ণ বুদ্ধি কৰিব পাৰি। বাদাম, বীজ আৰু মাহজাতীয় শস্যও মগজুৰ বাবে উত্তম খাদ্য। তীক্ষ্ণ মগজুৰ অধিকাৰী হ'বলৈ আপুনিও গ্ৰহণ কৰিব পাৰে এইকেইবিধ খাদ্য। কাঠবাদাম। মগজুৰ বাবে অতিকৈ উত্তম খাদ্য হৈছে কাঠবাদাম। কাঠবাদাম বা আলমণ্ডছ হৈছে এক উৎকৃষ্ট পুষ্টি সমৃদ্ধ খাদ্য, যি মগজুক বিভিন্ন ধৰণে লাভান্বিত কৰিব পাৰে। ৰঙালাওৰ গুটি। মগজুক অধিক কাৰ্যক্ষম কৰিবৰ বাবে ৰঙালাওৰ গুটি উপকাৰী। এই বীজবোৰত থকা জিংক, মেগনেছিয়াম, ভিটামিন বি আদিৰ বাবে মগজুৰ ক্ষমতা বিকশিত হয়, যাৰ বাবে মানুহৰ স্মৃতি শক্তি বৃদ্ধি হয়। মাছ। মাছো মগজুৰ সক্ৰিয়তাৰ বাবে অতি লাগতিয়াল খাদ্য বুলি গণ্য কৰা হয়, কাৰণ মাছত বিভিন্ন ধৰণৰ ভিটামিনৰ লগতে ওমেগা-3 ফেটি এচিড সঠিক মাত্ৰাত পোৱা যায়। মাছত থকা যি উপকাৰী চৰ্বি, এই উপকাৰী চৰ্বিৰ মগজুৰ তেজস্ক্ৰিয়তা বৃদ্ধিৰ এক উৎকৃষ্ট উপাদান বুলি গণ্য কৰা হয়। যিসকল লোকে নিয়মিত মাছ খায় তেওঁলোকৰ ডিমেনচিয়াৰ সমস্যা হোৱাৰ সম্ভাৱনা কম থাকে। লগতে মানসিক চাপ, মানসিক দুশ্চিন্তা কম কৰি স্মৃতি শক্তি বৃদ্ধি কৰাৰ লগে লগে মগজুৰ উৰ্বৰা শক্তিও বৃদ্ধি হোৱাত সহায় কৰে। সৰ্বপ্ৰকাৰৰ আৱিষ্কাৰ বা সৃষ্টিশীলতাৰ মূল যি ব্ৰেইন বা মগজু, ইয়াক ওমেগা-3 ফেটি এচিডে সহায় কৰে। গতিকে যথাসম্ভৱ আপুনি খাদ্য তালিকাত নিয়মিত মাছ অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন। গতিকে আজিৰ ভিডিঅ' ইমানেই আছিলে। যদিহে ভিডিঅ'টো ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।